3-4 দিন আগত গাঁৱৰ কিছুমান মানুহে মোক অৱগত কৰিছিলে যে সাৰ্কেল অফিচাৰে তাত গৈ পেলাই মাটি চাইছে যে নতুনকৈ সাৰ্কেল হাউচ বনাবৰ কাৰণে। তো মই পিছত খবৰ ল'লোঁ সাৰ্কেল অফিচত, সাৰ্কেল অফিচাৰজনক মই যোগাযোগ কৰিলোঁ। তেওঁ কৈছে তেনেকুৱা কোনো এলটমেণ্ট দিয়া হোৱা নাই। গুৱাহাটীৰ পৰা কিছুমান মানুহে আহি পেলাই তেওঁলোকে চাইছে যে মানে যদি সাৰ্কেল হাউচ যদি বনাব লগা হয় ক'ত বনোৱা হ'ব তেওঁলোকে চাইছে, যিহেতু কিছুমান সেই অঞ্চলত খাজ মাটি আছে আৰু চৰকাৰে তেওঁলোকে নিজৰ ফাইলত দেখি পেলাই তেওঁলোকে খাজ মাটি পাই পেলাই সেই অঞ্চলটো চাইছে। কিন্তু লেণ্ড যিহেতু ট্ৰেন্সফাৰ এটা ছাবজেক্ট কাউন্সিলে দিলেহে হ'ব, ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান কাউন্সিলে নিদিলে নহয়। তো ময়ো এইবিলাক কথাটো লৈ পেলাই আলোচনা কৰি আছোঁ যে যিসকল বহুত বছৰ আগৰ পৰাই ইয়াত ঘৰ বান্ধি আছে, ভোগ কৰি আছে, যোৱা 2018 চনলৈকে তেওঁলোকে খাজনা দিছিল। ইয়াৰ পিছত মানে খাজনা লোৱা হোৱা নাই খাজ মাটিবিলাকৰ। গতিকে য'ত মানুহবিলাকে ভোগ কৰি আছে, য'ত মানে ঘৰ বান্ধি আছে, তেনেকুৱা মাটিবিলাক উচ্ছেদ কৰি পেলাই তাত সাৰ্কেল হাউচ বনোৱাৰ আমাৰ BTC চৰকাৰৰো কোনো পৰিকল্পনা নাই। মই স্থানীয় বিধায়ক হিচাপে ময়ো মানি নল'ম। ইয়াৰ কাৰণে বহুতো উপযুক্ত স্থান আছে, বহুতো ঠাই আছে। তো অল্টাৰনেটিভ কৰা হ'ব। ইতিমধ্যে অলপ আগতহে মই DCৰ লগত কথা পাতিলোঁ এই ক্ষেত্ৰত, মানে তেনেকুৱা য'ত এটা প্ৰতিক্ৰিয়া আহিছে, তো সেই অঞ্চলবিলাক আমি নোলোৱাটো ভাল হ'ব। এই কথাবিলাক আমি আলোচনা কৰিছোঁ। তাত ইয়াত কিছুমান চক্ৰহে তেওঁলোকে বেছি কৰি আছে, কথাটো লৈ পেলাই মানে পলিটিক্স কৰি আছে। কিন্তু ময়ো জানো এই অঞ্চলত মানে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, ইয়াত মানে মানুহবিলাকে ঘৰ বনাই আছে। গতিকে ইয়াত তেনেকুৱা তেওঁলোকে কিছুমান মানুহে কোৱাৰ নিচিনা বা প্ৰচাৰ কৰাৰ নিচিনা তাত মানে কোনো সাৰ্কেল হাউচ নহয় বা তাত মানে বেলেগ কাৰ্যালয় স্থাপন কৰা নহ'ব। কিছুমান ব্যৱস্থা লোৱা হৈছে আৰু অহাকালি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ মিটিং অহাকালি লোৱা হ'ব আৰু কাউন্সিলৰ ফালৰ পৰাও তেওঁলোকে 29 তাৰিখত মিটিং লোৱাৰ কথাটো আমাক অৱগত কৰিছে। গতিকে আমি কালি DDMৰ যি মিটিং আছে সেই মিটিঙতো আমি আলোচনা কৰিম। মোৰ সমষ্টিত বা আমাৰ কোকৰাঝাৰত কি হৈ আছে এই কথাবিলাক আমি জিলা উপায়ুক্তই এটা সভা দিছে, তাত আমি আলোচনা কৰিম। আৰু ইয়াৰ বাদেও যিহেতু কাউন্সিলৰটো এটা মিটিং হ'ব, এই গোটেই কথাবিলাক মই জিলা আৰু কাউন্সিলৰ লগত যোগাযোগ কৰি পেলাই য'ত মানে আমাৰ ইমাৰ্জেঞ্চি কাম কৰিব লগা আছে, অতি সোনকালে কৰিব লগা আছে, এনেকুৱা কিছুমান ব্যৱস্থা লোৱাৰ কাৰণে মই প্ৰস্তুতি চলাইছোঁ। আৰু যিবিলাক ডাঙৰ সমস্যা সেইবিলাক ৰাজ্য চৰকাৰৰ ওচৰত অৱগত ইতিমধ্যে কৰা, আৰু মই ভাবোঁ যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সঁহাৰি পাম।